আপোনাৰ মনৰ শক্তিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰক। হয়, ঠিকেই শুনিছে। আপোনাৰ মনৰ শক্তিক প্ৰধান অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰক। আপোনাক আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপুনি যদি যিকোনো কামত আগবাঢ়ি যাবলৈ ভয় কৰে বা হতাশ হৈ কামটোৰ পৰা পিছুৱাই আহিব লগা হয়, তেতিয়া আপুনি নিজকে নিশ্চয় অসহায় অনুভৱ কৰে। যদি আপোনাৰ ক্ষেত্ৰত এনে হয়, তেন্তে আপুনি আপোনাৰ নিজৰ মনৰ শক্তিক অস্ত্ৰ হিচাপে প্ৰয়োগ কৰক। এনে ক্ষেত্ৰত আপোনাৰ মনৰ শক্তিয়েই হৈছে আপোনাৰ প্ৰধান অস্ত্ৰ। গতিকে আপোনাৰ মনৰ অস্ত্ৰক কেনেদৰে সক্ষম কৰিব বা আপোনাৰ মনৰ শক্তিক জাগ্ৰত কৰি আপুনি যিকোনো কামত কেনেদৰে আগবাঢ়িব পাৰিব। ধৰি লওক, আপুনি যিকোনো এটা কাম কৰাৰ আগত আপুনি কামটোৰ পৰা পিছুৱাই আহিব লগা হৈছে বা কামটোৰ পৰা বিচলিত হৈছে, তেতিয়া আপুনি এনে কৰিব। আপুনি যিটো কামৰ পৰা বিচলিত হৈছে, আপোনাৰ মনত বিভিন্ন ধৰণৰ ঋণাত্মকৰ চিন্তাৰ অহাৰ ফলতেহে এনে হৈছে। এনে ক্ষেত্ৰত আপোনাৰ নিজৰ মনটোত আহি থকা ভাৱধাৰাখিনি আওকাণ কৰিব লাগিব। আপুনি যদি নিজৰ মনত আহি থকা ঋণাত্মকৰ ভাৱধাৰাখিনিক জয় কৰিব পাৰে বা সফল হ'ব পাৰে, তেতিয়া চাব আপুনি কৰিব বিচৰা কামটোৰ প্ৰতি আগ্ৰহ বাঢ়ি যাব আৰু কামটোত আপুনি আগবাঢ়ি যাব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰিব। ধন্যবাদ।